যে আসলে যেনেকৈ এইখন গাঁৱত আমি বিগত 10 বছৰ আহিব পৰা নাছিলোঁ আৰু বহু এনেকুৱা গাঁও আছে সেই গাঁৱৰ ৰাইজক যিহেতু ইলেকশ্যনটো মই নিজৰ নহয় আপোনালোকৰ ইলেকশ্যন দায়িত্ব আপোনালোকৰ মই চেষ্টা কৰিম যে আপোনালোকৰ গাঁৱত যোৱাৰ কাৰণে ইলেকশ্যন আগতে কিন্তু এনেকুৱাও কথা যে যাব নোৱাৰিব পাৰোঁ কাৰণ কি বুলি ক'লে ইতিমধ্যে আমাক কেছৰ কাৰণে এনেকুৱা মানে সিহঁতে আটকাই ৰাখিছে যে আমি দিল্লীৰ পৰা কালি মাত্ৰ ৰাতি আহি পাইছোঁ মানে আমাক পৰিচালন কৰাৰ কাৰণে সিহঁতে যথেষ্ট কৰিছে গতিকে মই যিহেতু আপোনালোকৰ যুঁজাৰ কাৰণে মোৰ লগত এনেকুৱা কৰিছে যে সাধাৰণ মানুহে জানে গতিকে মই এইটো অনুৰোধ আপোনালোকে যাতে বেয়া নাপায় ভুল নুবুজে গতিকে দায়িত্ব যাতে আপোনালোকে নিজে নিজে পালন কৰে প্ৰথম কথা তেওঁলোকে কোকৰাঝাৰ ৰাইজৰ ঐক্যবদ্ধ শক্তিক ভয় কৰে যাৰ কাৰণে তেওঁলোকে হয়তো ভাবিছে যে নৱসেনা যদি ইলেকশ্যনে নেখেলে খেলিব নোৱাৰা কৰিব তেতিয়াহে তেওঁলোকে জিকিব পাৰিব অৰ্থাৎ তেওঁলোকে ৰন মানে নকৰাকৈ যুঁজিব চাইছে আৰু সেইকাৰণে সমস্ত শক্তি ষ্টেট মেচিনাৰী আদি কৰি গোটেই শক্তিখিনি লগাই দিছে যাতে আমি ইলেকশ্যন খেলিব নোৱাৰোঁ আৰু যিটো বিষয় লৈ তেওঁলোকে আমাৰ ওপৰত কেছ কৰিছে এইটো অকল এটা কেছে নহয় ইয়াৰ আগতে ইলেকশ্যন কেছ দুটা আছিল আকৌ হাইকোৰ্টত দুটা আছিল সেই হাইকোৰ্টত দুটা অলৰেডি ডিছমিছ হৈ গৈছে তাৰে এটা 14ৰ কেছটো আমি হাইকোৰ্টত জিকিছোঁ সুপ্ৰিম কোৰ্টত জিকিছোঁ 19ৰ কেছটো আকৌ আমি হাইকোৰ্টত জিকি সুপ্ৰিম কোৰ্টত পেণ্ডিং হৈ আছে আৰু একেই কেছ এটা তেওঁলোকে ST কমিশ্যনত দিছিলে স্ক্ৰুটিনি কমিটিত আৰু স্ক্ৰুটিনি কমিটি ক'লে যে নৱসেনীয়া বড়োকছাৰী মূলত নহয় বুলি কাৰণ আপোনালোকে নিশ্চয় জানে যে যিখিনি দাস ডেকা শৰণীয়া উপাধিধাৰী হাজৰিকা বৰুৱা মহলীয়া এই ধৰণৰ উপাধিধাৰী লোকসকলে ভাৰত স্বাধীন হোৱাৰ দিনৰে পৰাই তেওঁলোকে কছাৰী বড়ো কছাৰী বা ৰাভা হিচাপে তেওঁলোকে চাৰ্টিফিকেট লৈ আহিছিলে আৰু এইটো মোৰ সিদ্ধান্ত নহয় মোৰ কোনোবা উত্তৰ পুৰুষৰ সিদ্ধান্ত নহয় এইটো সিদ্ধান্ত আছিল অসম চৰকাৰৰ কাৰণ বহুতে কয় যে এইখিনি মানুহ কছাৰী মূলৰ মানুহ কিন্তু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেওঁলোকে ভাগ লৈছিলে নহ'লে আজি অকল যদি আমি বেলেগ বেলেগ হৈ আজি অসমীয়া জাতি নহ'লেহেঁতেন বা অসম বুলি একো নাথাকিলেহেঁতেন মই সেইকাৰণে কৈছোঁ যে যদি এইখিনিতে দোষ হৈছে তেতিয়াহ'লে এইটো নৱসেনাৰ দোষ নহয় এইটো চৰকাৰৰ দোষ এই চিষ্টেমটোৰ দোষ আৰু যাৰ কাৰণে চৰকাৰে অলৰেডি কছাৰী শৰণীয়া হিচাপে এই কণ্ট্ৰভাৰ্চিবিলাকৰ কাৰণে কছাৰী শৰণীয়া হিচাপে প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰত আহিব লাগে বুলি চৰকাৰক ইতিমধ্যে ভাৰত চৰকাৰে লিখি পঠাইছে আৰু মই ভাবোঁ এইটো এটা কাৰণ যে তেওঁলোকে জানে নৱসেনা যদি জিকি যায় কালি 50-75 বছৰৰ যিটো সমস্যা কালি হয়তো পাৰ্লিয়ামেণ্টত সমাধান হ'ব কাৰণ নৱসেনা থাকিলে এই বিষয়টো আমি বাৰে বাৰে সুধিছিলোঁ এই যে অসম চৰকাৰে যে লিখিছিলে কছাৰী শৰণীয়া বুলি এইটো বিল কেতিয়া আপোনালোকে আনিব তেওঁলোকে আজিলৈকে জবাব দিয়া নাই গতিকে তেওঁলোকে জানে আকৌ যদি আমি জিকি যাব পাৰোঁ নিশ্চয় আমি তাত জবাবদিহি কৰিম যেনেকৈ আমি কছাৰী আদিবাসীৰ কাৰণে জনজাতিকৰণৰ কথা কৈছোঁ ভূমি অধিকাৰৰ কথা কৈছোঁ গতিকে মই ভাবোঁ এইটো এটা বৃহৎ ষড়যন্ত্ৰৰ পাত আৰু নৱসেনাক এইটো ক্ষেত্ৰত ক্ষতি কৰাটো কৰিছে কিন্তু এই যে প্ৰায় 4.5 লাখ যিখিনি এই ধৰণৰ মানুহ আছে যিখিনি দাস ডেকা শৰণীয়া তাৰ লগত মদাহীৰ প্ৰায় 1.5 লাখ মানুহ আছে এই মানুহবিলাকৰ কিন্তু হাৰাশাস্তি হৈছে কাৰণ তেওঁলোকে এতিয়া চাৰ্টিফিকেট নোপোৱা হৈছে তেওঁলোকৰ চাৰ্টিফিকেট ভেৰিফিকেশ্যন নহয় হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী চাকৰিত গৈছে কিন্তু তেওঁলোকে জইন কৰিব পৰা নাই মেডিকেল কলেজত পঢ়ি কিনে তেওঁলোকে ওলাই আহিব লাগিছে আকৌ আপুনি চাব যে পৰীক্ষাবিলাকৰ ৰিজাল্ট দিব ইলেকশ্যনৰ আগতে তেওঁলোকে কলেজত এডমিশ্যন লয় কলেজত এডমিশ্যন নাপাব গতিকে এইটো একদম মই ভাবোঁ নেষ্টি পলিটিক্স কেৱল নৱসেনা হাৰাবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ অন্যায় কৰিব আচলতে নাপায় গতিকে মই ভাবোঁ যে কোৰ্টৰ প্ৰতি আমাৰ বিশ্বাস আছে জাজৰ প্ৰতি বিশ্বাস আছে আস্থা আছে নিশ্চিতভাৱে 27 তাৰিখত আমি কমচে কম ষ্টে অৰ্ডাৰ আমি পাম বুলি আশা কৰিছোঁ আৰু ষ্টে অৰ্ডাৰ পালে নমিনেশ্যনৰ কোনো খেলিমেলি নহ'ব হাইকোৰ্টত আৰু কেছ লগাইছে এইবাৰ যদি কেছত আমি জিকিব নোৱাৰোঁ হয়তো ইলেকশ্যন খেলিব নোৱাৰে সেইকাৰণে সিহঁতে প্ৰচাৰ কৰিছে যাতে নৱসেনা ইলেকশ্যন খেলিব নোৱাৰে আৰু দ্বিতীয়তে ইয়াত যিহেতু আমাৰ বেছিখিনি কৰ্মচাৰী ভাইসকল আছে তেওঁলোকৰ ডাঙৰ সমস্যা হ'ল এই অঞ্চলবিলাক আগতে কিন্তু আমাৰ কমতাপুৰ বা কোচবিহাৰৰ এৰিয়া আছিলে নাছিলে কিন্তু এতিয়া কমতাপুৰৰ নাই কোচবিহাৰৰ নাই আৰু চুনিব নোখোজে এইটো তাৰ লগতে আমাৰ দাবী আছিল জনজাতিকৰণ হ'ব লাগে য'ত 14 চনত প্ৰধানমন্ত্ৰী আহি কৈ গৈছিল বঙাইগাঁৱত যে আমি জনজাতিকৰণ কৰি দিম কিন্তু তেওঁ 10 বছৰ হ'ল নকৰিলে আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো আগৰ আমাৰ যিবিলাক BPFৰ EPPৰ MP আছিল কোনোদিনে কিন্তু সিহঁতে এই কথাটোক পাৰ্লিয়ামেণ্টত নকয় তেওঁলোকে কিন্তু জনজাতি কৰাটো বিৰোধীহে ছাপৰ্টাৰ নহয় কিন্তু উল্টাই তেওঁলোকে কি কয় যে নৱসেনা হেনো এইবিলাক কথা কোৱা নাই আপোনালোকে যদি পাৰ্লিয়ামেণ্টৰ আমাৰ কথাবিলাক চাই বহুতবাৰ আমি কছাৰী আদিবাসীবিলাক জনজাতি কৰিব লাগে বুলি কৈছোঁ কেইবাবাৰো আমি কৈছোঁ যে লাফিগুলৰ হত্যাকে ধৰিব লাগে আমাৰ BTCৰ ৰাইজৰ মাটি বাৰীবিলাক সমস্যাবিলাক সমাধান হ'ব লাগে হয় নহয় আমাৰ ভাষাটোক ইয়াত আমি চবেই অসমীয়া ভাষাত লেখা পঢ়া কৰোঁ সেইটো ভাষা ইয়াতে সহযোগী ভাষা কৰিছে গতিকে এই কথাবিলাক আমি বাৰে বাৰে কৈ থাকোঁ
কিন্তু যিদিনালৈকে আমাৰ চৰকাৰ নহ'লে আমি কৰিব পৰা অৱস্থা নহয়। সেইকাৰণে যিয়ে নহওক, যদিহে ইয়াত কোনোবা বেলেগে MP হয়, আকৌ সেই আগৰ পৰিস্থিতি ঘূৰি আহিবলৈ বহুতে ভাবে। সেইকাৰণে আমি বাধ্য হৈ আকৌ ইলেকশ্যন খেলিব লাগিব। গতিকে ভোট দিয়া নিদিয়াটো ৰাইজৰ কথা। মই নকওঁ যে আপোনালোকে আমাক ভোটে দিব লাগিব। আপোনালোকে চাব MP থাকিলে আপোনালোকৰ ভাল হয়নে নহয়। বেলেগে আহিব কিবা কি ক'ব, আপোনালোকক মাতি দিম, আপোনালোকে আমাক ভোট দিয়ক। আজি BPF চৰকাৰ 17 বছৰ আছিল, তেতিয়াহ'লে 17 বছৰ কম নেকি? হা, এটা কলমৰ সঁচাতে হ'ব পাৰে, একেদিনে হ'ব পাৰে, তেওঁলোকে 17 বছৰ নিদিলে, এতিয়া কৈছে আৰু দিম। এইটো মিছা কথা। APPL চৰকাৰ কেনেকুৱা আপোনালোকে নিজেই জানে, যে তেওঁলোকেতো কিছু সুবিধা নিদিব, সেইটো আপোনালোকেও জানে। আৰু ইয়াত বিজেপিটো নাই, কাৰণ MPত বিজেপি নাই, বাকীত MCL কৰবাত কিবা থাকে, সেইটো বেলেগ কথা। সেইকাৰণে আমাৰ এটাই হয়তো ৰাস্তা আছে, যে আমি এই যিটো GSP পাৰ্টি বনাওঁ, অৰ্থাৎ অবৰো চবেই মিলি GSP পাৰ্টি বনাই গৈছিলে। কাৰণ ইলেকশ্যন খেলিলে পাৰ্টি হ'ব লাগে। আগতে আমি এটাই আছিলোঁ, এটাই হৈ লাভ নাই। আমাৰ এতিয়া BTC দৰঙতো পৰে, দৰং ওদালগুৰি। আমাৰ কৰ্মচাৰীসকল তাতে বিজেপিক দাবী দি আছিল যে আমাৰ এজন ৰাজনৈতিক মানুহ দিব লাগে, নিদিলে তেওঁলোকে। গতিকে আমি তাতে প্ৰাৰ্থী দিছোঁ। ঠিক তেনেকে আমাৰ ডিফুত আছে, নগাঁৱত থাকিব। অৰ্থাৎ আগৰ যিটো এটা আছিলে, এইবাৰ আমি এটা জেগাত যাতে আৰু 10-20টা যাতে MP জিকি আহিব পাৰোঁ। কাৰণ পাৰ্লিয়ামেণ্টত কি হয়, আমি যিকোনো কথা ক'ব লাগিলে কমচে কম 10-15 মিনিট ক'ব পালে সেই কথাটো বুজাই ক'ব পাৰি। তাতে আমাক মাত্ৰ কিমান সময় দিয়ে, 2 মিনিট সময় দিয়ে।